My dear media friends, good morning. মই চিৰাং ডিষ্ট্ৰিক্টলৈ আহিছিলোঁ ডিসি সাহেবক লগ কৰিবলৈ। মোৰ নাম ৰাজু দেৰি। মই অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ মই চিফ এডভাইজাৰ হয়। মই ইয়ালৈ আহিছিলোঁ উইথ ওৱান স্পেচিফিক ৰিজন। এইটো This is called Scheduled Caste Scheduled Tribe Atrocity Act বুলি কয়। This law was enacted 1989 আজি 32 years হৈ গ'ল। অসমত এইটো লটো ইমপ্লিমেণ্ট কৰা নাই। ইমপ্লিমেণ্ট নকৰাৰ কাৰণে আমাৰ ট্ৰাইবেল মানুহ যেতিয়া এট্ৰচিটি হয়, এট্ৰচিটি ভিক্টিমবিলাক কোনো আজিলৈকে কম্পেনচেশ্যন পোৱা নাই। আৰু সেইটো আজি ডিসি ছাৰক আমি এপ্ৰাইজ কৰিবলৈ আহিছিলোঁ। ইন দ্য মেইন টাইম উই হেভ অলৰেডি এপ্ৰাইজ দ্য আৱাৰ গ্ৰিভেন্স টু ডেপুটি কমিশ্যনাৰ টু দিছ ছাজাব। সো আমি ইয়াত এপ্লিকেশ্যন এটা দিছিলোঁ নডেল অফিচত, শিডিউল কাষ্ট শিডিউল ট্ৰাইব অফিচত। আমি কম্পেনচেশ্যন ক্লেইম কৰিছিলোঁ। কম্পেনচেশ্যন কি কাৰণে ক্লেইম কৰিছোঁ? দায়াশ্ৰী মুছাহাৰী 2014 ছোৱালীটোক ৰেপ কৰি পেলাই মাৰি দিলে। কোনে মাৰিলে? মুছলিম কেইটামান ইউথছে মাৰি দিলে। তেতিয়া মাৰি দিয়াৰ পিছত এজ পাৰ দিছ এট্ৰচিটি এক্ট কম্পেনচেশ্যন পাব লাগিছিলে ভিক্টিমে। এইটো হ'ল স্পেচিয়েল ল'। এই স্পেচিয়েল লত স্পেচিয়েল কোড আছে, স্পেচিয়েল PP আছে, স্পেচিয়েল জাজ আছে। আৰু ডিচিয়ে ইমিডিয়েটলি উইদিন 7 days আমাক কম্পেনচেশ্যন দিব লাগে। কিন্তু আজি 6-7 বছৰ হৈ গ'ল, আজিলৈকে টকা পোৱা নাই। নোপোৱাৰ কাৰণে আমি এট্ৰচিটি এক্টৰ য'ত নডেল অফিচ তাত এপ্লিকেশ্যন দিলোঁ। এপ্লিকেশ্যন দিয়াৰ পিছত ফৰ্মেলিটি অবজাৰ্ভ কৰিব লাগে। অবজাৰ্ভ কৰাৰ পিছত এতিয়া ইয়াৰ পৰা DC কোৰ্টৰ পৰা অফিচৰ পৰা বিচাৰিছে একাউণ্ট নম্বৰ এটা। এই দয়াশ্ৰী মা, তাৰ নাম ফানাশ্ৰী বুলি কয়। ফানাশ্ৰী মাকৰ বেংক ডিটেইলছটো এইটো নডেল অফিচৰ পৰা আহিছে ডিচিক দিবলৈ। আৰু ডিচি চাহাবে এইটো নম্বৰ এজ পাৰ দিছ লেটাৰ ফ্ৰম দ্য গুৱাহাটী, এই মতে ইয়াৰ ফানাশ্ৰীৰ একাউণ্ট নম্বৰটো দিব লাগিছিলে, গুৱাহাটী পঠিয়াই দিব লাগিছিলে চিৰাং ডিচিয়ে। আজিলৈকে দিয়া নাই বুলি আমি ছাৰক এপ্ৰাইজ কৰিবলৈ আহিলোঁ। ছাৰক কৰোঁ। ছাৰে ক'লে, ডিচি চাহাবে কৰে, ডিচি অফ চিৰাং ডিষ্ট্ৰিক্টে ক'লে যে ইমিডিয়েটলি আই উইল ডু দ্য নিডফুল, আৰু আমি ইমিডিয়েটলি ফানাশ্ৰীৰ বেংক ডিটেইলছটো গুৱাহাটীলৈ পঠিয়াই দিম, আপোনালোকে পাব, ডোণ্ট ৱাৰি, আই উইল টেক কেয়াৰ অফ বুলি তেখেত ডিচি চাহাবে ক'লে। আমি ভাল পালোঁ। কিন্তু মই ইয়াতে আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে BTRত আমাৰ ট্ৰাইবেল মানুহ বহুত আছে। ট্ৰাইবেল মানুহৰ আজি বঞ্চিত হৈ আছে। আমি কেতিয়াও কম্পেনচেশ্যন ক্লেইম কৰিব পৰা নাই, বিকজ আমি লটোৱে নাজানো। সেইকাৰণে এই লটো আমি আৱেৰনেছ প্ৰগ্ৰাম কৰিবৰ কাৰণে আমি খুব যত্ন দিছোঁ। ইনফেক্ট আজি ডিচি চাহাবো ক'লে যে আমি আৱেৰনেছ প্ৰগ্ৰাম কৰিম বুলি ক'লে। আমি শুনি ভাল পালোঁ আৰু নিশ্চয় কৰিব লাগিব। আৰু আপোনালোকে মেডিয়া মাই ফ্ৰেণ্ডছ, আপোনালোকে এইটো ক'ব লাগে যে এট্ৰচিটি এক্টটো অসম চৰকাৰে আৰু আপোনালোকৰ BTRত ইমিডিয়েটলি ইমপ্লিমেণ্ট কৰিব লাগে। তেতিয়াহ'লে আমি জাষ্টিছ পাম। জাষ্টিছ যেতিয়া নাপাওঁ তাৰমানে মিনিং নাই। আজি BTRত ইমান অত্যাচাৰ চলি আছে, আমি লিগেলি ফাইট কৰিব পৰা নাই, বিকজ উই আৰ ইন'চেণ্ট, উই ডু নট ন' হোৱাট ইজ ল'। আৰু প্লাছ পুলিচে যিবিলাক খেলি মেলি কৰে, এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে আমাক কেতিয়াও কপাৰেট নকৰে। সেই কপাৰেশ্যন নকৰাৰ কাৰণে আমি সদায় ডিপ্ৰাইভ হৈ আছোঁ আমাৰ জাষ্টিছৰ পৰা। ডেটছ অল। থেংক ইউ মাই ফ্ৰেণ্ডছ। কম্পেনচেশ্যন কিমান পাব? আমি ইয়াত এজ পাৰ দিছ এট্ৰচিটি এক্ট মতে গেং ৰেপ বুলি ক'লে দায়াশ্ৰীক গেং ৰেপ কৰিছে। গেং ৰেপ মানে দুজনৰ পৰা বেছি হোৱাটো গেং ৰেপ বুলি কয়। গেং ৰেপত ইয়াৰ এমাউণ্টটো আছে 8,25,000, বাট চি ৱাজ অলছ' মাৰ্ডাৰ্ড। That means another 8,25,000. That means total 16,50,000. She is bona fide, and she is bona fide to get that 16,50,000 পাব লাগে। এতিয়া অসম চৰকাৰে কিমান দিয়ে আমি নাজানো, but it is also true that central government social welfare department already 15 lakh sanction কৰিলে যোৱা বছৰ 2020 দিলে। কিন্তু সেই পইচাটো বিকজ অফ দ্য নেগলিজেঞ্চ অফ আছাম গভৰ্ণমেণ্ট গুৱাহাটী, সেইকাৰণে যোৱা বছৰ পইচাটো মুকলি কৰি নিদিলে। এবাৰ ৰিলিজ কৰি দিম বুলি কৈছে, যে কৈছেহে দিম বুলি, দিয়ে না নিদিয়ে আমি নাজানো। কিন্তু আছাম গভৰ্ণমেণ্টে খুজিছে দায়াশ্ৰীৰ মাকৰ পৰা একাউণ্ট নম্বৰটো খুজিছে থ্ৰু ডিচি। সেইকাৰণে ডিচি চাহাবক সেই একাউণ্ট নম্বৰটো দিবলৈ কাৰণে আমি আহিছিলোঁ। ফানাশ্ৰীৰ মা হয়, দায়াশ্ৰীৰ মা ফানাশ্ৰী হয়। ফানাশ্ৰীৰ একাউণ্টতে ক্ৰেডিট এমাউণ্টটো ডাইৰেক্ট ক্ৰেডিট হ'ব। এইটো কোনো মানুহ তাত নাযায়। এইটো ইয়াত কাৰো ৰাজনীতি নাই। আমি ভাবিছোঁ যে ফানাশ্ৰীয়ে পাব লাগে, বিকজ চি ইজ দ্য মাদাৰ অফ দ্য দায়াশ্ৰী। আৰু এটা কথা যে কালপ্ৰিটটো কেনেকৈ বাচি গ'ল ইয়াত। আজি যদি যোৰহাটত অবিনাশ ভূঞাৰ কেছটো যদি অসম চৰকাৰে ইমান চিৰিয়াছকৈ লয়, কোলা গুণ্ডাক যদি মাৰিব পাৰে, এই ইয়াত যে দায়াশ্ৰীক যে হত্যা কৰিছিলে এই মুছলিম ল'ৰাখিনিয়ে, এইখিনিতো নন ট্ৰাইবেল হয়। এজ পাৰ দিছ এট্ৰচিটি এক্ট নিয়তকৈ আজি ডেটত ইয়াতো
2 monthsত আপোনাৰ চাৰ্জশিট দাখিল কৰিব লাগে 2 monthsত লগে লগে কেছ ডিসপোজ হ'ব লাগে দ্যাট মিন্স উইদিন দ্য 4 months কেছটো ডিসপোজ হ'ব লাগে কিন্তু আজি 6 বছৰ হৈ গ'ল আজিলৈ কেছটো একো আগে পিছে একো নাই দ্যাট মিন্স ইজ এ ইনজাস্টিস সেইকাৰণে আসাম পুলিচ গভৰ্ণমেণ্টক আমি হেতু কৈছো যে আপোনালোকে কোৰ্টক মিসগাইড নকৰিব আপোনালোকে কাৰেক্ট ডাটা কাৰেক্ট ইনভেষ্টিগেট কৰি পেলাই কালপ্ৰিটক আপোনালোকে হেং ডেক নকৰে লাইভ কনভিক্টেড কৰিবৰ কাৰণে আমাক সহায় কৰিব লাগে তেতিয়া আমি জাস্টিস পাম তেতিয়া এই এট্ৰচিটি এক্টৰ যেটো আইন হেতু মিনিং থাকিব নহলে এটো মিনিংলেস হ'ব থ্যাংক ইউ फ्रानो गासिबो माबानानैहाय जयै जानानैहाय इसोरो हमनानै सिथारदों आरो इसोरखौहाय फासि होनो मोनांगौमोन बेखौ जोङो जेबो माबा हमनो रोङाखिसै दा बियो 6 बोसोर 7 बोसोरसिम जाबाय खोमा दायनिगिरिखौ हमाखै हमनो मोनाखिसै जाहैबाय दायनिगिरिखौ बांगाल ना बोरैथो मिथिया बे बांगालफ्रानो थांजोबखादों नालाय ओंखायनो बेखौनो हमनांगौ जानानै दं दायनिगिरिफ्रानो बिसोरनोखा बांगालफ्रानो सिनायदों बै समाव बे समावहाय सिनायदोंमोन बे समावहाय नामफोरखौथ' मोनजोबाखिसै जाहैबाय जायगानि खामोन बे ब्रिजआवहाय नालाय ब्रिजनि बांगालफ्रालाय बिसोरनोमोन दा मा लुबैदों ओमफ्राय दा आं लुबैनाया फिसानि माबाखौहाय एसे लुबैयोमोन जाहैबाय नियायनांगौ साजा होनांगौ सासन होनांगौ बिसोरखौ मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो एमआरएम हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे